এই যে মিটিংখনত গৈ দাইল নালাগে, অৰুণোদয় নালাগে, কিবা কিবি নালাগে বুলি যে চিঞৰি আছে শকতকৈ মানুহজনী, তাইৰ প্ৰথম চিনাকিটো অলপ দি দিছোঁ। তাইৰ নামটো হৈছে আবেদা আহমেদ ওৰফে মাইনা। তাই কোনোবা এটা ৰাজনৈতিক দলৰ পৰা ৱাৰ্ড মেম্বাৰ উঠিছে। এতিয়া আচল কথালৈ আহোঁ। তাই যে সেই মিটিংখনত চিঞৰি আছেগৈ আমুক নালাগে তামুক নালাগে বুলি, সেই চিঞৰি থকাৰ সময়তে এই যে তাৰ পিছৰজনীক মনে মনে মুখৰ ভিতৰতে কিবা কৈছে, দেখিছে ৰাইজ? এই মনে মনে যে ক'লে, ইয়াৰ মাজত কিবা এটা ৰহস্য সোমাই আছে। সেই মিটিংখনত চিঞৰিলে আৰু চিঞৰাৰ পিছত তাই তাৰ ফেচবুক পেজত এটা পোষ্ট লিখিছে। তাই লিখিছে, যোৱাকালি হৈ যোৱা মহিলা চেক বিতৰণৰ সভাত আৱেগিক হৈ অজানিতে হৈ যোৱা ভুলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ। দেখিলে ৰাইজ, কেনেকুৱা নাটক এইজনী, বোম চৈতান বস্তু বে। ক'বলৈ ভাষা নাই আৰু এজনী। আৰু শুন, তই তাত গৈ অজানিতে ভুল কৰা নাই, তই তাত জানি বুজিয়ে ভুল কৰিছ, বুজিলি? আৰু তোৰ সেই মিটিংখনলৈ যোৱা এটাই উদ্দেশ্য আছিল, আৰু সেই উদ্দেশ্যটো হৈছে তই সেই মিটিঙত গৈ তেনেকৈ চিঞৰ বাখৰ কৰি নিজকে হিৰো বনা। যেতিয়া তই হিৰোটো বনি যাবি, তাৰপিছত তোৰ সেই গাঁৱত ৱাৰ্ড মেম্বাৰটো গাঁৱৰ মানুহখিনিয়ে জিকাই দিব, তাৰপিছত তই সেই গাঁৱৰ মানুহখিনিকে পেটত লাথ মাৰিবি। সেইটোৱে তোৰ উদ্দেশ্য, বুজিলি? তোক কোনো চৰকাৰী আঁচনি, এইবিলাক অৰুণোদয়, মিঠাতেল, চাউল, এইবিলাক তোৰ কোনো প্ৰয়োজন নাই, কাৰণ তোৰ গিয়েৰৰে ধন সম্পত্তি বহুত। আৰু তোৰ সেই লগত যোৱাকেইজনীক কৈছোঁ, তহঁতি এজনী পাল্লাত নপৰিবি, তহঁতৰ পেট মৰিব। এইজনী কথা শুনি তহঁতি যদি এনেকৈ চিঞৰি থাক, মামাই যদি সঁচাকৈ তহঁতৰ আঁচনিবিলাক বন্ধ কৰি দিয়ে, তহঁতৰ কিন্তু কেলা মাথাটো একদম বেয়া হৈ যাব। লাষ্টত নিজেই পস্তাবি, বুজিলি? আৰু বেগমজী, এইবিলাক নাটক বন্ধ কৰ, নহ'লে এদিন এই যে লোকলে যে জালখন পাতিছ, সেই জালখনত এদিন তই নিজেই ফচি মৰিবি। বুজিলি?